Hello friends, welcome to my channel Vidyut Nath. আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। সো আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখাম YouTube সাবস্ক্ৰাইবাৰ্ছ বিলাক কেনেকৈ হাইড কৰিব পাৰি আৰু তাত যোনটো যিকোনো এটা YouTube ভিডিঅ'ত যোনটো লাইক থাকে আৰু সবে লাইক কৰে কেটা লাইক আছে কেটা ডিসলাইক আছে সবে গম পায়। এতিয়া হেকিটাত কেনেকৈ হাইড কৰিব পাৰি মই হেতু শো কৰিম। কেনেকৈ লাইক আৰু ডিসলাইক কেনেকৈ হাইড কৰিব পাৰিব আৰু YouTube সাবস্ক্ৰাইবাৰ কেনেকৈ হাইড কৰিব পাৰিব এই গোটেইকেইটা মই ডিটেইলছ আপোনালোকক দেখাই দিম। ষ্টেপ বাই ষ্টেপ গোটেইখিনি ভালকৈ দেখাই দিম। সো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব, সম্পূৰ্ণ চাব, লাষ্টলৈকে চাব। নহ'লে যদি মাজত আপোনালোকে কিবা ৰৈ যায় তেনেহ'লে আপোনালোকে গম নাপাব। মই যদি কিবা বেলেগ দেখাই দিওঁ আপোনালোকে গম নাপাব মাজত কি হ'ল। সো ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু কিবা ডাউট থাকিলে মোক তলত কমেণ্ট কৰিব আৰু ওচৰত থকা ৰেড কালাৰত লিখা থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে যেতিয়াই মই নতুন ভিডিঅ' দিওঁ আপোনালোকে প্ৰথম পায়। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি গ'লোঁ। এতিয়া মোবাইল স্ক্ৰীনত অহাৰ পাছত আপোনালোকে মোবাইলটো কৰিব পাৰে বা পিচিটো কৰিব পাৰে। যিকোনো এটা ব্ৰাউজাৰত যাব। মই ক্ৰম ব্ৰাউজাৰ ইউজ কৰি আছোঁ। সো ইয়াত মই youtube.com লিখিম। আহি গ'ল মোৰ। এইটো ডেস্কটপ মোড যেনেকৈ ডেস্কটপত শ্ব' হ'ব একজেক্টলি ইয়াতো তেনেকৈয়ে শ্ব' হ'ব। এইটো আহি গ'ল। এতিয়া আইকনটোত ক্লিক কৰক, ইয়ৰ চেনেল। যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব বাটন মোৰ এবাউট ছেকশ্যনত গ'লেও আপোনালোকে ছাবস্ক্ৰাইব তাৰ পৰাও কৰি ল'ব পাৰে। সো এবাউট ছেকশ্যনত কেনেকৈ লিংক এড কৰিব পাৰি সেইটো মই দেখাইছিলোঁ। সো এইকেইটা দেখিছে আপোনালোকে, এইকেইটা দেখি আছে। ইয়াত কেনেকৈ লিংক এড কৰে সেইটো মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ, আই বাটনত সেইটো পাই যাব। সো ছাবস্ক্ৰাইব যদি কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া বলক আমাৰ মেইন টপিকটোলৈ, যোনটোত মই আপোনালোকক দেখাম ছাবস্ক্ৰাইবাৰ্ছ কেনেকৈ হাইড কৰিব পাৰি আৰু লাইক আৰু ডিছলাইক বাটনটো কেনেকৈ হাইড কৰিব পাৰি। মানে লাইক বাটনটো থাকিব কিন্তু তাত যিমানকেইটা কোনে কোনে লাইক কৰিছে সেইকেইটা নাথাকিব আৰু মানে নাম্বাৰকেইটা দেখুওৱা নাথাকিব। সো সেইটো দেখাই দিম আপোনালোকক। সো ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু এতিয়া মই আপোনালোকক দেখাই আছোঁ কেনেকৈ সেই বস্তুটো হাইড কৰিব পাৰি। সো ছাবস্ক্ৰাইবাৰ্ছ আপোনালোকে হাইড কৰিব হ'লে পোনপ্ৰথমে আপোনালোকে ইউটিউব ষ্টুডিঅ'ত যাব লাগিব, মানে ব্ৰাউজাৰত খুলিব লাগিব, মোবাইলত নহয়। ইউটিউব ষ্টুডিঅ'ত অ'পেন কৰিব। ইউটিউব ষ্টুডিঅ'ত অ'পেন কৰি একদম লেফ্ট ছাইডে তলত আপোনালোকে এটা অপশ্যন পাব, ছেটিংছৰ এইটো গিয়াৰ অপশ্যন এটা পাব। এইটো গিয়াৰ অপশ্যনটো পাব, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ 4-5টামান অপশ্যন আহিব। ইয়াৰ পৰা আপোনালোকে চেনেল অপশ্যনটোত ক্লিক কৰিব। সো এইটো দেখি আছে আপোনালোকে, এইটো চেনেল অপশ্যনটোত ক্লিক কৰিব। চেনেলত ক্লিক কৰাৰ পাছত এডভান্স ফিচাৰত যাব। এডভান্স ছেটিংছত যাব। এডভান্স ছেটিংছত ক্লিক কৰিব। তাৰপিছত একেবাৰে তলত আহিব। তলত অহাৰ পাছত ইয়াত আপোনালোকে দেখি আছে এটা অপশ্যন ছাবস্ক্ৰাইবাৰ কাউণ্ট বুলি। এইটো অপশ্যন দেখি আছে ছাবস্ক্ৰাইবাৰ কাউণ্ট। এইটো এটা বক্স আছে, এইটোত আপোনালোকে যদি টিক মাৰ্ক দিয়ে তেনেহ'লে এইটো ছাবস্ক্ৰাইবাৰ্ছবিলাক হাইড হৈ থাকিব। মানে ছাবস্ক্ৰাইবাৰ দেখা পাব চবেই। আৰু যদি এইটো আপুনি বক্সটো টিক নকৰে তেনেহ'লে এইটো আপোনালোকৰ ছাবস্ক্ৰাইবাৰ কোনেও দেখা নাপায়। এইটো বক্সটো টিক কৰি দিলোঁ। এতিয়া মই টিক কৰি পেলাই ছেভ কৰিলে ছাবস্ক্ৰাইবাৰ যিমান আছে দেখা পাব, আৰু এইটো আনটিক কৰি ছেভ কৰিলে ছাবস্ক্ৰাইবাৰ্ছ কিমান আছে আপোনালোকৰ কোনেও ধৰিব নোৱাৰে। সো যদিহে হাইড কৰিব বিচাৰে তেনেহ'লে এইটো টিক নকৰিব, আৰু যদিহে আপোনালোকৰ ছাবস্ক্ৰাইবাৰ শ্ব' কৰিব বিচাৰে তেনেহ'লে এইটো টিক কৰি ৰাখিব। আৰু এইটো এটা হৈ গ'ল। ছাবস্ক্ৰাইবাৰ কেনেকৈ হাইড কৰিব পাৰে এইটো মই দেখাই দিলোঁ। এইটো আনটিক কৰিব আৰু ছেভত ক্লিক কৰিব। আনটিক কৰা হৈ আছে মোৰ। সো ছেভত মোৰ অলৰেডি হৈ আছে। সো মই আপোনালোকক জাষ্ট দেখাই দিছোঁ। আনটিক কৰি দিয়াৰ পাছত ছেভত ক্লিক কৰিব। ইয়াত ছেভ অপশ্যন আছে। ছেভ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ছাবস্ক্ৰাইবাৰ গোটেইখিনি হাইড হৈ যাব আৰু কোনেও দেখা নাপায়। সো যদি আকৌ কেতিয়াবা যদি ভাবে ছাবস্ক্ৰাইবাৰ্ছ মোক দেখাই দিব লাগে, মানে চবেই যদি পাব্লিকে যাতে ছাবস্ক্ৰাইবাৰ কিমান আছে দেখা পাব লাগে, তেনেহ'লে আকৌ ছেম অপশ্যনতে আহি পেলাই ছেম ছেটিংছত আহি এডভান্স ছেটিংছত গৈ আপোনালোকে এইটো টিক কৰি পেলাই ছেভ কৰি দিব। আকৌ গোটেইখিনি ছাবস্ক্ৰাইবাৰ আপোনালোকৰ দেখা পাই যাব। সো হাইড কৰিব হ'লেতো আনটিক ৰাখিব। সো
সো এইটো হ'ল এতিয়া এইখিনি বুজি পালে আৰু এতিয়া নেক্সট যোনটো আপোনালোকৰ লাইক বাটনটো হাইড কৰিব লাগে লাইক বাটনটো হাইড কৰিবলৈ গোটেইকেইটা ভিডিঅ'ত পচিবল নহয় যিকোনো মানে পচিবল হয় একেলগে গোটেইকেইটা ভিডিঅ'ত পচিবল নহয় ইন ওৱান ক্লিক সো যিকোনো এটা ভিডিঅ'ত যদি আপোনালোকে হাইড কৰিব বিচাৰে তেনেহ'লে সেইটো কৰিব পাৰে মই এইটো দেখাই দি আছোঁ সো লাইক আৰু ডিছলাইকটো হাইড কৰিব হ'লে পোনপ্ৰথমে আপোনালোকে ভিডিঅ' ছেকশ্যনত যাব ভিডিঅ'ৰ ছেকশ্যনত যোৱাৰ পাছত মোৰ চেনেল কণ্টেণ্টটো আহি গৈছে ভিডিঅ'ৰ ছেকশ্যনত যোৱাৰ পাছত আপোনালোকে যোনটো হাইড কৰিব বিচাৰে সেইটো আপোনালোকে হাইড কৰি দিব বিচাৰে মই আপোনালোকক ফৰ এক্সাম্পল দেখাই দিম হাইড কৰিবলৈ এইটো এই ভিডিঅ'টোত মই ক্লিক কৰিম মানে আপোনালোকে যোনটো ভিডিঅ'ত হাইড কৰিব বিচাৰে সেই পাৰ্টিকুলাৰ ভিডিঅ'টো আপোনালোকে হাইড কৰিব পাৰিব সো মই এইটো ভিডিঅ'ত আপোনালোকক হাইড কৰি দেখাম সো ভিডিঅ'টোত লিংকটোত ক্লিক কৰাৰ লগে লগে পেঞ্চিল আইকন এটা আহি আছে ইয়াত এইটো দেখা পাইছে পেঞ্চিল আইকন সো পেঞ্চিল আইকনটোত ক্লিক কৰক পেঞ্চিল আইকনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দুটা অপশ্যন আছে এটা বেসিক আৰু এটা মোৰ অপশ্যন সো মোৰ অপশ্যনত ক্লিক কৰিব মোৰ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে একদম তলত যাব তলত যোৱাৰ পাছত ইয়াত এটা দেখি আছে আপোনালোকে ইউজাৰ কেন ভিউ ৰেটিংছ ফৰ দিছ ভিডিঅ' ৰেটিং মানে হ'ল লাইক আৰু ডিছলাইক হেতুকে ৰেটিং বুলি কয় সো যদি এইটো আপোনালোকে হাইড কৰিব বিচাৰে তেনেহ'লে এইটো আনটিক কৰি দিব আনটিক কৰাৰ পাছত সেভ কৰি দিব সেভ কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো ভিডিঅ'ত আপোনালোকে হাইড কৰি দিছে সেইটো ভিডিঅ'ত আপোনালোকৰ লাইক কেইটাই কৰিছে ডিছলাইক কেইটাই কৰিছে সেইটো ধৰিব নোৱাৰে সো আকৌ যদি আপোনালোকক লাগে লাইক আৰু ডিছলাইক শ্ব' কৰিব লাগে তেনেহ'লে আকৌ সেম অপশ্যনত আহি পেলাই সেম ভিডিঅ'টোত আহি সেম ছেটিংছত গৈ এইটো টিক কৰি পেলাই সেভ কৰি দিব আকৌ গোটেইখিনি আপোনালোকৰ নৰ্মেল হৈ যাব সো আশা কৰোঁ আপোনালোকে বুজিলে আৰু যদি এতিয়াও কিবা ডাউট আছে মোক কমেণ্ট কৰিব পাৰে মই আপোনালোকক ভালকৈ কিবা নুবুজিলে আকৌ মই বুজাই দিব ৰেডি আছোঁ সো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু কিবা বুজিলে যদি বুজা নাই এতিয়ালৈকে তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে আৰু মই ইনষ্টাগ্ৰামত প্ৰায় এভেইলেবল থাকোঁ মোৰ ইনষ্টাগ্ৰাম ID BIIDYUT1 মোৰ ইনষ্টাগ্ৰাম ID হয় তাত আপোনালোকে গৈ মোক DM কৰিব পাৰে কিবা ইন ৰিলেটেড ইছ্যু থাকিলে মোক তাত DM কৰিব পাৰিব আৰু যদি ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো ইমানেই সো গোটেইখিনি মই দেখালোঁ কেনেকৈ ছাবস্ক্ৰাইবাৰ হাইড কৰিব পাৰি আৰু লাইক আৰু ডিছলাইক বাটনটোত কেনেকৈ মানুহবিলাকে যেতিয়া লাইক কৰে বা ডিছলাইক কৰে তাত নাম্বাৰ দেখাই দিয়ে সেইকেইটা কেনেকৈ হাইড কৰিব পাৰি গোটেইকেইটা মই দেখাই দিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু সেইকেইটা কেনেকৈ হাইড কৰিব পাৰি গোটেইকেইটা মই দেখাই দিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভাল পালে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ